Hi guys, welcome to my channel. মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজি ভিডিঅ'টো এতিয়া সন্ধিয়া 5টা বাজিছে, 5টা বজাৰ পৰা ষ্টাৰ্ট কৰিছো। আৰু এতিয়া মই শুই আছো ইয়া ব্লেংকেট লৈ মেলি। গাটো আজি মানে ইমান ঠিক নাই, মোৰ গাটো বেয়া লাগি আছে ৰাতিপুৱাৰ পৰাই। জ্বৰ ফিল হৈ আছে। টেবলেটো বেছিকৈ খোৱা নাই বাৰু, এটাই খাইছোঁ। বেছিকৈ টেবলেট খালেও মানুহে দুৰ্বল হৈ যায় বুলি কয়, আৰু মই মানুহজনী সিমান ষ্ট্ৰং নহয় বাৰু। অলপতে কিবা এটা হ'লে পৰি দিওঁ। আৰু ডিঙিটো এডোখৰত বিষাই আছে, হিপগিলা এডোখৰত চেঁচুৰা যেন লাগি আছে। গাগল কৰি দিয়াহেঁতেন ভাল পালোহেঁতেন, তাকো এতিয়া এলাহতে আছে। উঠি যাওঁ আৰু কৰি দিওঁগৈ। কৰি থাকিলেতো নহ'ব নহয় জানো, কোনেনো কৰি দিব সেই কামবিলাক। আৰু মোৰ এটাই প্ৰব্লেম, কিবা এটা হ'লে মানে মই পৰিয়ে দিওঁ, পাছত বেলেগে কেয়াৰ ল'বলগীয়া হয়। লাষ্টত গৈ বেমাৰটো ডাঙৰ হৈ যায় আৰু চবৰ পৰা গালি খাওঁ। সেইকাৰণে এতিয়া উঠি মেলি যাওঁ, গাগল চাগল কৰি দিওঁগৈ। আৰু এতিয়া আপোনালোকৰ লগত কথাও পাতি আছোঁ। মই লাল চাহ একাপো খাই আছোঁ, জালুক দিয়া। হাজবেণ্ডে বনাই আনি দিছে। কিজানি ডিঙিৰ বিষটো ভাল পাওঁৱেই, সেইকাৰণে খাই দিছোঁ আৰু জালুক দি মেলি। আৰু এইকেইদিন মানে কি হৈছে নাজানো, আৰু বহুতৰে মুখত শুনিছোঁ গা বেয়া বুলি। আচলতে দেৱালীতে বৰষুণ জাক দিলে যে, তেতিয়াৰ পৰা মানুহৰ বেমাৰ আজাৰবোৰ হৈ আছে। হ'বই আৰু এইকেইদিনত, যিহেতু গৰমৰ পৰা ঠাণ্ডা হৈছে। বতৰৰ কথা কোনেও নাজানে, কেতিয়া কি হৈ যায়, কেতিয়া কি ৰূপ ধৰে। দেৱালীটো সেয়া বৰষুণ নিদিব বুলি ভাবিছিলোঁ, বৰষুণ দি দিলে একেৰাহে। এইকেইদিন আকৌ ভালেই ৰ'দ দি আছে। সেইকাৰণে সকলোৱে গৰম পানী খাব। ময়ো ঠাণ্ডা পানীয়ে খাই আছিলোঁ। আজি মানে গা বেয়া হোৱাৰ কাৰণেহে গৰম পানী খাইছোঁ, আৰু সেইকাৰণে ঠাণ্ডা পানী খোৱাৰ পৰাও পালেগৈ, যিহেতু ঠাণ্ডাটো পৰিছে। আজি ব্লগটো ষ্টাৰ্ট নকৰিলোহেঁতেনে, কিন্তু কৰিবলগীয়া হ'ল। কি কাৰণে কৰিছোঁ আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে। আজি যিহেতু 31 অক্টোবৰ, আজিৰ দিনটো মোৰ এটা স্পেচিয়েল দিন হয়, মোৰ জন্মদিন। সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়, যিকোনো কামতে সফল হ'ব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদৰ অবিহনেতো মই আগবাঢ়ি যাব নোৱাৰিম নহয় জানো। সেইকাৰণে সকলোৱে মৰম দিব, ছাপোৰ্ট কৰিব আৰু আশীৰ্বাদ কৰিব। আৰু বাৰ্থডে বুলি তেনেকৈ একো পতা হোৱা নাই, আৰু তেনেকৈ কোনেনো কৰি দিবহি। মোৰো এয়া কণ্ডিশ্যন। ঘৰতে আৰু এনেই সৰু সুৰাকৈ। মোৰ মাক মাতিছিলোঁ, মা আহিব নোৱাৰে বিশেষ কাৰণত। সৰু বাক মাতিছোঁ, মোৰ ছিষ্টাৰ ইন ল'। তেওঁ পাবহি আৰু এতিয়া আহি আছে। আৰু অক্টোবৰ মাহটো মানে আহিলে মোৰ এনেই কিবা এটা ভাল লাগে, যিহেতু অকেজনবোৰ আহে যে, ইটোৰ পাছত সিটো। দেৱালী হওক, কালী পূজা হওক, কাতি বিহু হওক, তাৰপৰা লক্ষ্মী পূজা, তাৰপৰা আমাৰ মেৰেজ এনিভাৰ্চাৰী, তাৰপৰা আজি বাৰ্থডে। কাতি মাহটো অহাৰ আগত মোৰ মানে কেতিয়া আহিব তেনেকুৱা লাগি থাকে, আৰু মনটো খুব ভাল লাগি থাকে। আৰু আজি বাৰ্থডেটোৱে মানে অক্টোবৰ মাহটো বিদায় দিয়া নিচিনা হয়, একেবাৰে লাষ্টৰ দিনাখন 31 তাৰিখে। আৰু বাৰ্থডেটো মানে যোৱা বছৰ মোৰ কাইলৈৰ পৰা মানে মনটো বহুত বেয়া লাগিব। আৰু বাৰ্থডে কেকটো মানে মই গা বেয়া হোৱাৰ আগতে অলৰেডি বনাই থৈছোঁ, চকলেট কেক। আৰু আজি বাৰ্থডে বুলি কিবা এটা স্পেচিয়েল বনাম বুলি ভাবিছোঁ। ফাৰ্ষ্ট ট্ৰাই কৰিম, কেনেকুৱা হয় নাজানো। আৰু বেয়া হ'লেও বাৰু আপত্তি নাই, যিহেতু বেলেগ কাকো নামাতো, ঘৰতে খাম। আৰু ঘৰৰ মানুহকেইটাই সিমান আপত্তি নকৰে বাৰু। আপত্তি হয় মানে বেয়া হ'লেও একো আপত্তি নাই। আৰু আজি কেক কাটিবলৈ এটা ড্ৰেছ পিন্ধিম বুলি ভাবিছোঁ। ড্ৰেছটো মোৰ ফেভৰেট হয়, বেলেগে গিফ্ট দিছিলে। আৰু ড্ৰেছটো দিয়া দিনাখন মানে সিমান ভালকৈ ফটো মাৰিবলৈও নাপালোঁ। আজি ভাবিছোঁ মোৰ স্পেচিয়েল দিনটোতে, জন্মদিনটোতে পিন্ধোঁ। আৰু ঠিক আছে নহ'লে এতিয়া পিন্ধি লওঁগৈ। আৰু খানাটো বনাই লওঁগৈ। বাৰ্থডে বুলিতো ষ্ট্ৰং হ'বই লাগিব নহয় জানো। উঠি মেলি যাওঁ। আৰু এতিয়া বেলেগৰ হোৱাহেঁতেন নাপাতোহেঁতেন, কিন্তু নিজৰ বাৰ্থডেটো নাপাতিলেও ভাল নালাগে। সেইকাৰণে সৰু সুৰাকৈ পাতিছোঁ আৰু ঘৰতে। আৰু আপোনালোকে গিফ্টটো মোক কোনে দিছে, ড্ৰেছযোৰৰ কথা কৈছোঁ, কোনে দিছিলে, আৰু স্পেচিয়েল আজি মই কি বনাওঁ, সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু ঠিক আছে তেনেহ'লে চাই থাকিব।
আৰু এতিয়া মই বনোৱা কেকটো অকণমান দেখাই দিছোঁ। ৰেচিপি শ্বেয়াৰ নকৰিলোঁ বাৰু, যিহেতু সকলোৱে জানেই বনাবলৈ আৰু লৰালৰিও হ'ল। চ' এতিয়া ৰেডি হৈ মেলি ল'লোঁ ড্ৰেছযোৰ পিন্ধি। এইযোৰ ড্ৰেছযোৰ কাৰ্বি ড্ৰেছ। আপোনালোকে ভালদৰে এতিয়া দেখা নাই বাৰু, মই ফুলকৈ দেখাই আছোঁ বেক কেমেৰা কৰি। এইযোৰ মোক ডাঙৰ বায়ে দিছিলে, মোৰ ছিষ্টাৰ ইন ল' কাৰ্বি আংলং যাওঁতে। তেওঁলোকৰ ঘৰ যিহেতু কাৰ্বি আংলঙৰ ডিফুত, তেতিয়াই দিছিলে। আৰু মোৰ এই ড্ৰেছটো খুব ভাল লাগিলে। তেতিয়া ভালকৈ পিন্ধিবলৈ নহ'লে বাৰু, আজিয়ে ভালকৈ পিন্ধি ল'লোঁ। আৰু দেখিবলৈ কেনেকুৱা লাগিছে জনাব। আৰু ইয়াৰ লগৰ ব্লাউজটো হোৱাইট কালাৰ আছিলে, চাইজটো মোলৈ অলপ ডাঙৰ হয়। চ' সেইকাৰণে মই ব্লেক কালাৰ ব্লাউজটোকে পিন্ধি ল'লোঁ। এনেকুৱা ড্ৰেছবিলাক পিন্ধি মোৰ বহুত ভাল লাগে। কেমেৰাত আৰু ৰাতি হোৱাৰ কাৰণে সিমান স্পষ্ট হোৱা নাই বাৰু, কিন্তু এনেকৈ বহুত ধুনীয়া হয় ড্ৰেছযোৰ। চ' এতিয়া ৰেডি হ'লোঁ যেতিয়া যাওঁ আৰু জল্দি কেকটো কাটি লওঁগৈ, 8টা বাজিবই হ'ল। আৰু দেউতাও ঘৰত নাছিলে, ঘৰৰ ওচৰতে সকাম এটা খাবলৈ গৈছিলে, এতিয়া আহি পাইছেহি। তেওঁলৈও ৰৈ আছিলোঁ আহি পোৱালৈ। আৰু খানা বনাবলৈও আছে। बर्थडे का बोल। So guys, এতিয়া কেক কাটি মেলি হৈ গ'ল আৰু ইয়া ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ, চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ। আৰু আজি কি বনাম আপোনালোকক আগতে নকলোৱেই নহয়, আজি ভেজ পোলাও বনাম বুলি ভাবিছোঁ।
আৰু কাপোৰযোৰৰ কথাও কোৱা নহ'ল। কাপোৰযোৰ মোক হাজবেণ্ডে বাৰ্থডে বুলি গিফ্ট দিছে। সেইটো কালাৰৰ কাপোৰ এযোৰ ল'বলৈ মানে মোৰ বহুত মন আছিলে। কালাৰটো মোৰ বহুত ফেভৰেট হয়। শিৱসাগৰ টাউনতে কিনিলোঁ। কিনাও দিন হ'ল বাৰু, 2 সপ্তাহমানেই হ'ল। এতিয়া ইয়াত দেখিলেই নহয়, চিলাই মেলি ৰেডি কৰি আনিলোঁ। কাপোৰযোৰ পিন্ধিলে আপোনালোকে ভালদৰে দেখিব বাৰু। ঠিক আছে, নহ'লে এতিয়া বনাই মেলি লওঁগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া ভাবিলোঁ আমি গোটেইকেইটাই চাহ একাপ খাই লওঁ। আৰু চাহৰ লগত খাবলৈ লৈছোঁ কেক আৰু পিঠা। পিঠাটো বায়ে ছট পূজাৰ পৰা লৈ আহিছিলে। আৰু চাওকচোন ইমানেই ধুনীয়া নহয়, ইয়াত ফুল অঁকা আছে। ইমান ধুনীয়া লাগিছে, ভাবিলোঁ ভিডিঅ' অকণমান কৰি আপোনালোককো দেখাই দিওঁ। ছট পূজাৰ পিঠা আৰু এইফালে আছে ফল মূল, কল, আপেল, নাৰিকল এইবিলাকে আৰু। ঠিক আছে, নহ'লে এতিয়া আমি চাহকাপ খাই লওঁ আৰু খাই বৈ খানাত লাগোংগে। আপোনালোকক আকৌ পাছত লগ পাই আছোঁ। এতিয়া মই অলপমান ৰিফাইন তেল গৰম কৰি ইয়াত কাজু খিচমিচ কেইটামান ফ্ৰাই কৰি লৈছোঁ। এইকেইটা 2 মিনিটমান ফ্ৰাই কৰিম ৰঙচুৱা হোৱালৈকে, তাৰ পৰা নমাই দিম। এতিয়া মই ইয়াতে পিঁয়াজ আৰু জিৰা অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাৰ পৰা ইলাচি দালচেনি দিলোঁ, লগতে তেজপাতো দি দিলোঁ। এতিয়া মটৰ গাজৰ দি এইখিনি এতিয়া 5 মিনিটমানৰ কাৰণে ভাজি থাকিম। বেছি দেৰি ভাজিব নালাগে, 5 মিনিট ভাজিলেই হৈ যাব আৰু। এতিয়া এইখিনিৰ লগতে মই ইয়াত বাসমতি ৰাইচ দি দিলোঁ। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই থাকিম 5 মিনিটমানৰ কাৰণে, চাউলৰ পৰা পানীটো শুকোৱালৈকে আৰু। বাসমতি চাউল মই 2.5 কাপ লৈছোঁ। আমাৰ মানুহ যিহেতু 4টা আছোঁ, 2.5 কাপ চাউলে 4-5টা মানুহৰ কাৰণে হৈ যাব আৰু। লাহে লাহে লৰাই আছোঁ, জোৰকৈ লৰালে চাউলখিনি ভাগি যাবও পাৰে, সেইকাৰণে। আৰু ঘনাই ঘনাই লৰাই থাকিব লাগে, নহ'লে তলত লাগি যাবও পাৰে। চাউলখিনি মই ধুইয়ে দি দিছোঁ, তিয়াই থোৱা নাই। তিয়াই থ'লে বাসমতি চাউলটো ভাগি যায়। জহা চাউল কিন্তু তিয়াই থ'ব লাগে। ময়ো ভালদৰে বনাব নাজানো বাৰু, আজি বাৰ্থডে বুলি ট্ৰাই কৰিলোঁ। আগতে জহা চাউল বনাইছোঁ, সিমান ভাল নহ'ল বাৰু। আজি সেইকাৰণে বাসমতি ৰাইচ বনাই চাইছোঁ, কেনেকুৱানো হয় নাজানো আৰু খাবলৈ। জহা চাউলটো খালি ইমান ভাল নহয় বাৰু, বাসমতি ৰাইচটো বেছি ভাল হয় আৰু পোলাওৰ কাৰণে। বাসমতি ৰাইচটো এটা এটা হৈ থাকে, সেইকাৰণে দেখিবলৈ ভালো লাগে। এতিয়া এইখিনি 5 মিনিটমান ভাজি ল'লোঁ। তাৰপাছত এতিয়া ইয়াত পানী দি দিছোঁ। যিহেতু মই 2.5 গিলাচ চাউল লৈছিলোঁ, এতিয়া 3 গিলাচ পানী দি দিছোঁ, জাষ্ট ডুব যোৱাকৈ। তাৰ পৰা ইয়াত ঘিউ দি দিছোঁ। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা কাজু খিচমিচকেইটা দি দিলোঁ। তাৰ পৰা দিলোঁ নিমখ 1 চামুচ, চেনি 1 চামুচ। চেনিটো আপোনালোকে নিদিবও পাৰে, মই যিহেতু মিঠাটো অলপ অলপ হ'লে ভাল পাওঁ আৰু সেইকাৰণে দি দিলোঁ। আপোনালোকক ভালদৰে দেখাবলৈ নহ'ল বাৰু, যিহেতু মই ৰেচিপি বুলি দিয়া নাই, বাৰ্থডে স্পেচিয়েল কিনো বনালোঁ সেই বুলিহে শ্বেয়াৰ কৰিলোঁ আৰু। এতিয়া এইখিনি কুকাৰৰ ঢাকোন মাৰি এটা চিটি মাৰিবলৈ দিম, তাৰপাছত ৰেডি হৈ যাব। এইফালে এতিয়া গাহৰি মাংসৰ এয়া গ্ৰেভি বনাই আছোঁ, হ'ব হৈছে আৰু। মোৰ মানে গাহৰি মাংসটো বহুত ফেভৰেট হয় আৰু পোলাওৰ লগত গাহৰি মাংসটো খায়ো বহুত টেষ্ট লাগে। সেইটো কাৰণে আজি গাহৰি মাংসকে বনালোঁ। এতিয়া আমাৰ ইয়াত বাৰ্থডে স্পেচিয়েল খানা ৰেডি হৈ গ'ল। এয়া লাহে লাহে লৰাই দিছোঁ তলৰ পৰা ওপৰলৈ। জোৰকৈ লৰালে হয়তো ভাগি যাবও পাৰে আৰু ভাগি গ'লে এটা এটা হৈ নাথাকিব। আৰু এয়া দেখিছেই নহয়, ভেজ পোলাও হয়।
আচলতে মই ভেজ পোলাওটো খাই বেছি ভাল পাওঁ আৰু চিম্পুলকৈ, সেইকাৰণে এইটোকে বনালোঁ। চ' এতিয়া মোৰ বাৰ্থডে গাৰ্লৰ এয়া স্পেচিয়েল থালিখন ৰেডি কৰি ল'লোঁ। পোলাও আৰু গাহৰি মাংস নিজেই বনাই নিজেই ৰেডি কৰি ল'লোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, আৰু ময়ো খালেহে গম পাম কেনেকুৱা হয়। দেখিবলৈ কিন্তু ভালেই লাগিছে বাৰু। ঠিক আছে তেনেহ'লে এতিয়া খাই লওঁ, খাই বৈ আকৌ পাছত লগ পাই আছোঁ। পোলাও খাবলৈ কেনেকুৱা হৈছে ৰাইজসকল? ধুনীয়া হৈছে দেই, মজা হৈছে। বাৰ্থডে পোলাও মজা হৈছে। মজা হৈছে। ইউটিউবৰ পৰা চাই একদম ফাৰ্ষ্ট বনাইছোঁ। ধুনীয়া হৈছে, ঠাণ্ডা হৈ ধুনীয়া হৈছে। বাৰ্থডে বুলি। এইফালে এতিয়া আমাৰ ঘৰৰ ওচৰৰ দাদা এজনকো মাতি দিলোঁ। তেওঁ মানে বহুত দিনৰ পৰা কৈ আছিলে মোক পোলাও খাম বুলি। পোলাও কেনেকুৱা হৈছে ৰিন্তু দা? খুব ধুনীয়া হৈছে, ভাল হৈছে। এইটো কি দিছ? এইটো টেষ্টি হৈছে। টেষ্টি হৈছে। আৰু আমাৰ এইটো কি বুলি কয়, বিলাহী আৰু কি দিছ? বিলাহী নহয়, গাজৰ দিছ, আৰু কি আছে ভেজ পোলাও। খুব ধুনীয়া হৈছে, ভাল হৈছে। কেঁচামৰা দিছে, ভাল হৈছে। ভিডিঅ'টো চবকে চাবলৈ কওক আকৌ। ভিডিঅ'টো চবকে চাবলৈ কওক। মই ভাল পাইছোঁ, চবেই ভিডিঅ'টো চাব, অকণমান ধুনীয়াকৈ চাওক, ছাপৰ্ট কৰিব বুলি। হৈ যাব। চ' এতিয়া চবকে খুৱাই মেলি লৈ এতিয়া ভাবিলোঁ ময়ো খাই লওঁ। ঠিক আছে তেনেহ'লে খাই বৈ লওঁ। খাই বৈ লৈ আজৰি হৈ আপোনালোকক আকৌ লগ পাই আছোঁ। চ' এতিয়া ভাবিলোঁ কাপোৰযোৰ এবাৰ ভালদৰে দেখাই দিওঁ। মিক্স পাটৰ হেভি ছেট হয়, আৰু ফুলটো এয়া দেখিছেই কলকি ডিজাইনৰ, আৰু মেখেলাখনৰ আঁঠু ওপৰলৈকে ফুল আছে। ব্লাউজটো চিম্পুলতে চিলাইছোঁ, যিহেতু আগলৈকো পিন্ধিব পৰা হ'ব। আৰু এইটো কালাৰ মোৰ বহুত ফেভৰেট হয়, লেভেণ্ডাৰ কালাৰ। বৰ্তমান এইটো কালাৰ চলি আছে, সেইকাৰণে এইটো কালাৰকে লৈ ল'লোঁ। কাপোৰযোৰ মই শিৱসাগৰ টাউনতে কিনিলোঁ, নিজে চইচ কৰি লৈছোঁ। কেমেৰাত ইমান স্পষ্ট হোৱা নাই বাৰু কালাৰটো, কিন্তু এনেকৈ ইমানেই ধুনীয়া নহয় কি ক'ম আৰু, বহুত ধুনীয়া হয় কাপোৰযোৰ। মই পিঠিটো উঠাকৈ দিছোঁ। এখন মেখেলা, আৰু এখন চাদৰ। ফুলটো এয়া দেখিছেই কলকি ডিজাইনৰ, কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ। চ' এতিয়া বাই দিয়া কাপটো এবাৰ ভালদৰে দেখাই দিছোঁ। কাপটো ভালেই লাগিছে। কফি কাপ ননাহেঁতেনো হয়, তেওঁ খালি লৈ আহিলে। এইটোত আজিৰ পৰা চাহ খাব পাৰিম আৰু তেওঁক বহুত বহুত থেংক ইউ দিছোঁ।
এতিয়া ৰাতি প্ৰায় 10:30 হ'ব হ'ল আৰু আমি জাষ্ট খাই বৈ এতিয়া আজৰি হৈ আহিছোঁ। আৰু আজি পোলাওটো মানে কি ক'ম নহয়, এনেকুৱাই টেষ্টি হৈছিলে খাবলৈ, বহুত ভাল লাগিলে খাই। আচলতে ফাৰ্ষ্ট বনাইছোঁ যে, চ' সেইটো কাৰণে অলপ ভয়ো লাগি আছিলে কেনেকুৱা হ'ব বুলি ভাবি। এতিয়া ভাল হ'লত মনটো ভাল লাগিছে বাৰু। আৰু কিবা এটা বস্তু বনালে, প্ৰথম বনালে আপোনালোকেও চাবচোন, মনটো এনেই কিবা এটা সৌধনি লাগি থাকে কেনেকুৱা হ'ব বুলি ভাবি, ভয়ো লাগি থাকে। মোৰো আজি তেনেকুৱাই লাগি আছিলে। চ' এতিয়া ভাল লাগিছে আৰু মনটো ভাল হ'লত। আৰু কিবা এটা বনালে বস্তুটো ভাল হ'লেহে আলহীকে হওক বা ঘৰৰ মানুহখিনিকে হওক খাবলৈ দিবলৈ ভাল লাগে, নহ'লে বেয়াও লাগে মনটো বেয়া হ'লে, আৰু লাজো লাগে দিবলৈ। আৰু আজি পোলাওখিনি ভাল হ'লত মোৰো মনটো বহুত ভাল লাগিছে। আৰু মই নিজে বনাই নিজে শলাগ লৈছোঁ, তেনেকুৱা একো কথা নহয় বাৰু। বায়ে আগত সেয়া ক'লেই ভাল হৈছে বুলি, আৰু হাজবেণ্ডেও কৈছে বহুত টেষ্টি হৈছে বুলি খাবলৈ। মানে মই অলপ দিনৰ আগত জহা চাউলৰ পোলাওটো এদিন এনেই বনাই চাইছিলোঁ, টেষ্ট কৰি চাইছিলোঁ কেনেকুৱা হয়নো বুলি ভাবি, কিন্তু সিমান ভাল নহ'ল বাৰু, ভাতৰ নিচিনা হৈ থাকিলে। জহা চাউলটো পোলাওৰ কাৰণে সিমান ভালো নহয় বাৰু, এটা হৈ নাথাকে। চ' সেইটো কাৰণে আজি বাচমতি ৰাইচটোকে বনাই চালোঁ বাৰু। যি কি নহওক, ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ, যিহেতু মোৰ গা বেয়া হৈ আছে, মোবাইলটো সিমান চাই থাকিবলৈও মন যোৱা নাই। এইটো ভিডিঅ' আপোনালোকে দেৰিকৈহে পাব, মোৰ গা বেয়া হৈ থকাৰ কাৰণে এডিটিং কৰোঁতে দেৰি হৈ যাব, বেয়া চেয়া নাপাব। আৰু সকলোৱে ভিডিঅ'টো মৰম দিব, ছাপোৰ্ট কৰিব, আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু এইটো আজি মানে ভ্লগটো বাৰ্থডে বুলিহে ষ্টাৰ্ট কৰিলোঁ, নহ'লে নকৰিলোঁহেঁতেন গা বেয়া হৈ থকাৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল লাগিল, যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, নতুন ভিউৱাৰ্ছ হয়, তেওঁলোকে প্লিজ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো টিপি অল কৰি দিব, তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, গুড নাইট।